হাতে হাতে হাত ধৰি যাওঁ বল আগুৱাই যাওঁ বল আগুৱাই জোনাক 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 অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ ইতিহাস ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে মই আপোনাৰ খবৰ আগতে সমমাত জনাব বিচাৰিছোঁ কাৰণ অজানিতে ভুলভ্ৰান্তি হৈ যাব সমমাত জনাব বিচাৰি মই আপোনাৰ খবৰ বিপ্লৱী মৰ্ফী ভ্ৰাম্যমাণ থিয়েটাৰৰ মূল উৎপাদন কি উত্তৰ নাটক ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্ম অচিত্য লহকৰদেৱে পোনপ্ৰথমে কাক লগত লৈ থিয়েটাৰ চলাবলৈ সাহস কৰিছিল উত্তৰ তেখেতৰ ভাতৃ সদানন্দ লহকৰদেৱক লগত লৈ পোনপ্ৰথমে ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটক আৰম্ভ কেনেকৈ উত্তৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটক আৰম্ভ হৈছিল সুস্থ চিন্তাধাৰাৰে আৰু অসমীয়াৰ মাটিৰ পোনপ্ৰথমে অচিত্য লহকৰদেৱৰ নটৰাজ থিয়েটাৰৰ বিশাল আয়োজন দেখিবলৈ পাই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই কি বুলি কৈছিল উত্তৰ তেওঁ কৈছিল যে অচিত্য লহকৰদেৱৰ এই কল্পনা যদি বাস্তৱত পৰিণত হয় তেন্তে অসমৰ নাট্য বুৰঞ্জীত এটা নতুন অধ্যায় সোণালী আখৰে লিখা ৰব সোণালী আখৰে লিখা ৰব ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথমজন শব্দজন্তী কোন আছিল উত্তৰ পৰেশ শৰ্মা পৰেশ শৰ্মা আজিলৈ সামৰিলো সদৌ শেষত ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্মদাতা অচিত্য লহকৰদেৱৰ ওচৰত হাজাৰবাৰ প্ৰণাম জনাই আজিলৈ বিদায় মাগিলো আজিলৈ বিদায় মাগিলো